বিলাসীপাৰা চহৰত সতীশ ট্ৰফিৰ এটা নাম আছিল। লাহে লাহে বিলাসীপাৰাত পথাৰখন ফুটবল খেল পথাৰখন অনুপযোগী হৈ গ'ল আৰু বাঙালীপাৰা এই অঞ্চলত মানুহে ফুটবল খেলি উন্নত কৰিলে। ভাল লাগিলে গ্ৰাম অঞ্চলৰ মানুহক ফুটবলৰ প্ৰতি প্ৰেম জাগিলে। আগত বিলাসীপাৰা চহৰত ভাল টিম আছিল, আপোনালোকে জানে যুৱক সমিতি বুলি এজন টিম আছিল আৰু প্ৰতিটো স্কুল ভাল খেলিছিল। আইন একাডেমি, ৰকাখাতা, পাব্লিক হাই ছেকেণ্ডাৰী চবে ভাল ফুটবল খেলিছিল, ভাল ভাল প্লেয়াৰ তাৰ পৰা ওলাইছিল। আজিকালি ল'ৰা ছোৱালী মোবাইলতো ব্যস্ত থাকে, ক'ত ফুটবল খেলে। কিন্তু গাঁৱৰ অঞ্চলত এতিয়াও যে আমি 1977লৈকে খেলিছিলোঁ ফুটবল, আমি দিল্লীলৈকে খেলিবলৈ গৈছিলোঁ স্কুল হৈ। গোৱালপাৰা এতিয়া অল গোৱালপাৰা ডিষ্ট্ৰিক্ট আছিল, এতিয়া স্কুল টিম হৈ খেলিবলৈ গৈছিলোঁ। এতিয়া আৰু বয়স হৈ গ'ল, বুজিছিলা টাইম গ'ল। ফুটবলটো খুব ভাল খেলে। এই চেঞ্চতো শৰীৰ চৰ্চা হয় আৰু যিজন মানুহে ফুটবল খেলে সি বেয়া কথা চিন্তা কৰে। শৰীৰ সুস্থ থাকে, মন সুস্থ।